কৰোনাৰ আতংকত লকডাউন আৰু দীৰ্ঘদিনীয়া বাৰিষাৰ বান সমস্যাই এইবাৰ বাৰুকৈয়ে জুৰুলা কৰিছে উত্তৰ হাজো অঞ্চলৰ বহু গাঁও। এই ক্ষেত্ৰত বিভিন্নজনে সহায় কৰাৰ বাতৰি আমি প্ৰচাৰ কৰিছোঁ। এইবাৰ বানপীড়িতসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ব্ৰিটেইনস্থিত আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গো ধাৰ্মিক। তেওঁলোকে হাজোৰ জাপিয়াৰ পৰা প্ৰায় 200 বানপীড়িত পৰিয়ালক চাউল, দাইল, মিঠাতেল, চাবোন, চেনিটাইজাৰ আদি প্ৰদান কৰে। একেদৰে হাজোৰ বানপীড়িত দিহিনা হৈনাদী অঞ্চলৰ 600 পৰিয়ালক বান সাহায্য প্ৰদান কৰে গুৱাহাটীৰ লায়ন্স ক্লাবে। সংস্থাকেইটাৰ এই বান সাহায্য প্ৰদানত সহযোগিতা আগবঢ়ায় হাজো বিজেপি মণ্ডল, উত্তৰ হাজো মণ্ডল, বিজেপি নেতা ৰাতুল শৰ্মা, জিলা পৰিষদৰ সদস্য বিপুল দাসসহ কেইবাজনো লোক। দেখিছে যে আমাৰ হাজোত বানপানীয়ে অত্যন্ত জুৰুলা কৰিছে আমাৰ হাজোবাসী ৰাইজে, আৰু সেই সূত্ৰে আমি হাজোৰ বিভিন্ন অঞ্চলত বানপানীত জুৰুলা হোৱা লোকসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে তেওঁলোকক কিছু সহায়ৰ হাত আগবঢ়োৱাৰ চেষ্টা চলাই আহিছোঁ। আৰু তাৰে এক অংশ হিচাপে আজি আমি জাপিয়াৰ কলিতাচুপা দুটাচুপাতে আমি প্ৰায় 200 ঘৰ লোকক আমি তেওঁলোকৰ সৈতে লোকৰ সমভাগী হোৱাৰ লগতে তেওঁলোকক কিছু খাদ্যবস্তু দিয়াৰ চেষ্টা কৰিছোঁ। আৰু এই চেষ্টাত আমাক বিশেষভাৱে সহায় কৰিছে এটা UK বেছড বেচৰকাৰী সংস্থা, এইটোৰ নাম হ'ল গো ধাৰ্মিকৰ বিশেষভাৱে সঞ্চালিকা সোণাল জৈন, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেখেতক যোগাযোগ কৰাৰ লগে লগে আজি আমাৰ প্ৰতীক কুচেৰিয়াৰ লগত এটা দলৰ সৈতে কিছু খাদ্য সামগ্ৰী তেখেতসকলে পঠাই দিছিলে, আৰু সেই খাদ্য সামগ্ৰীৰ সৈতে তেখেতসকলে আজি আমাৰ লগত হাজোত প্ৰথমবাৰৰ কাৰণে উপস্থিত হৈছে। আৰু হাজোৰ জাপিয়াৰ কলিতা চুপা দুটাই তেখেতসকলে কিছু খাদ্য সামগ্ৰী যোগান ধৰিছে, আৰু তেখেতসকলক এই ক্ষেত্ৰত অনুৰোধ জনোৱাৰ লগে লগে সঁহাৰি দিয়াৰ কাৰণে আমি হাজোৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা প্ৰকাশ দাসৰ প্ৰতিবেদন, ভাদৈ নিউজ।